मोर माँ स्कूल जोआ नहीं, मोर माँ वाज इलिटरेट, अनपढ़, माने कख गघ ना जाने, एबीसीडी ना जाने, मोर निजर माँ কৈছো, মই কৈছো মই আইপিএস হ'ব পাৰিছো তাত বহুত ডাঙৰ ৰিজন আছে মোৰ। তো একজন যদি স্কুলত না যোৱা মা যদি একজন ল'ৰাক আইপিএস বনাই দিব পাৰে, তো আপুনি তো মানে আই থিংক অল অফ ইউ আর মাচ মডার্ন ডেজ মাদার্স, আপনি আজি নতুন প্ৰজন্মৰ মা হয়, আপনি বিশেষকে বেছিকে বুজি পায় জানি পায়। মোৰ মা ইমান বুজি পোৱা নাছিলে, মোৰ মা খালি দুই তিনিটা বস্তু কৈছিলে যিটো মোৰ মাথাত এনেকৈ সোমাইছিলে, আজিও এইটো সোমাই আছে। प्रथम कथा निधि कहते आई रिमेम्बर आफ्टर क्लास 12 कि माने केতিয়া साले मैं बेसि खेली आसो मार्शल आर्ट्स कराटे वाटे কৰি আছো साइकिल ले घूरी आसो दौड़ी आसो ए सब কৰি आसो को ठीक আছে बहुत मजा करो अच्छी बात है करना चाहिए, लेकिन आपने डिसाइड कर लो नेक्स्ट जीवन 3 বছর मेहनत करिব भाई बिचारे ना तार पिछन 30 বছর मेहनत करिब बिचारे, या तो 3 साल मेहनत करो 30 साल आराम करो, या तो 3 साल आराम करो 30 साल मेहनत करो, तो तुम्हार ऊपर আছে कि তুমি কোনটো কৰিব বিচাৰে। তো এই কথাটা একটা বহুত ডাঙৰকে মাথাত সোমাই দিলে কি এই যে টাইমৰ ইম্পৰ্টেন্স হ'ব লাগে, যেতিয়া ষ্টেচনত গাড়ী আহি লাগে তেতিয়া গাড়ীটো উঠিব পাৰে, গাড়ীটো যেতিয়া গুচি গ'লে তেতিয়া আপুনি পাওঁতে এনেকৈ মাৰি থাকিব, গাড়ীটো পাব, তো গৈ ট্ৰাকত পৰিব নহয়। তো যেতিয়া ট্ৰেইনটো আহি ষ্টেচনত আছে তেতিয়া এই ট্ৰেইনত সোমাই যাব লাগে, আৰু এইটো হ'ল ৰাইট টাইমত ৰাইট বস্তু কৰাৰ কাৰণে। तो ये आपने राइट टाइम टू होल आज ही जेते आपने क्लास 10 ত আছে তেতিয়াই ক্লাস 10 টু টপ কৰিব পাৰে, 11 ত গৈ 10 টপ নহব, ঠিক আছে। যেতিয়া আপনি 11 বা 12 ত আছে দেন only you can be a topper in class 12। তো যেই টাইমত আপনি আছে মোক আপনি চাব মোৰ ৰাতিপুৱা 6টাত আহি মোক লগ কৰিব, এই এনাৰ্জিটো এনেকৈ থাকে, ৰাতি 2টা লগ কৰিব আকৌ এনাৰ্জিটো এনেকৈ থাকে, নেভাৰ ইউ উইল নেভাৰ ফাইন্ড মি এনাৰ্জিটা বহুত থাকে यार ইউ আর বহুত কেতিয়াও নাপাব, ইউ নো why? Because he got to Maharashtra.